আজি আপোনাৰ লগত আৰু এটা বস্তু লৈ আহিলোঁ আৰু এই বস্তুটো আপোনালোকৰ লগত ডিছকাছ কৰাটো অতি গুৰুত্বপূৰ্ণ হয়। সেইকাৰণে আপোনালোকৰ লগত আজি এটা বস্তু ডিছকাছ কৰিম। বলক আমি এই ভিডিঅ'টো আৰম্ভ চাওক যে আমি এনে এটা বিষয় লৈ আমি আজি আপোনালোকৰ লগত কথা পাতিম আৰু হয়তো আপোনালোকে জানে এনে এটা বিষয় লৈ কথা পাতিম যে আমাৰ এই বিষয়টো লৈ আমাৰ ভাৰতবৰ্ষখন থুলমূল খাই আছে বা একেবাৰে প্ৰকণ্ড সকলোৱে আলোচনা কৰি আছে এনেকুৱা এটা বিষয়বস্তু আমি আজি আপোনালোকৰ লগত আলোচনা কৰিম। আমাৰ ভাৰতবৰ্ষ কি হৈ আছে হুলস্থুল হৈ আছে এই ৰিপৰ্টটো চাওক আজি আমেৰিকাৰ USCIFR ৰিপৰ্টৰ 2026 ৰিপৰ্টৰ অনুযায়ী ভাৰতৰ বিষয়ে বহুত ডাঙৰ অভিযোগ লৈ আহিছে। কোনে অভিযোগ লৈ আহিছে যে আমেৰিকাৰ এটা সংগঠন হয় আৰু সেই সংগঠনৰ নামটো হ'ল CIRF। এইটো হ'ল সংগঠন আৰু এই সংগঠনে আমাৰ ভাৰতবৰ্ষৰ বহুতো অভিযোগ দিছে। হয়তো আপোনালোকে গমে পায়, আপোনালোকে যদি ৰিপৰ্টটো চায় তেনেহ'লে আপোনালোকে হয়তো এই 2026 চনত USCIRF ৰিপৰ্টত কি লিখিছে ভাৰতৰ বিষয়ে কি লিখিছে আপোনালোকে হয়তো নাজানে। তো আমি আজি এইটোৱে আপোনালোকক কম যে কি লিখিছে। তো বলক বন্ধুসকল আমি ভিডিঅ'টা চাওক কি লিখিছে যে আজি মুছলমান আৰু অন্য সংখ্যালঘু জনজাতিৰ ওপৰত অত্যাচাৰ চলি আছে ভাৰতবৰ্ষত। এইটো আমাৰ কথা নহয় কিন্তু গাইজ, এইটো আমাৰ কথা নহয়, এইটো আমেৰিকাৰ এটা USCIRF সংগঠনৰ কথা। বিশেষকৈ আমাৰ ভাৰতবৰ্ষৰ যিটো ৰাজনীতি অৱস্থা হয় আৰু এই ৰাজনীতিৰ অৱস্থা কোনো এটা নিৰ্দিষ্ট জ্ঞান নিৰ্দিষ্ট একো নাই। কিন্তু আমাৰ এই ভাৰতবৰ্ষৰ ৰাজনীতি কি গৰু আৰু ধৰ্ম আৰু এইবিলাক লেতেৰা ৰাজনীতি কৰি থকা এইবিলাক ভাৰতবৰ্ষৰ লেতেৰা ৰাজনীতি কৰি থকা আৰু গৰুক লৈ ৰাজনীতি কৰি থকা আবার ধৰ্মক লৈ ৰাজনীতি কৰি থকা এইবিলাক লেতেৰা ৰাজনীতিবিলাকে কৈছে কি যে আমেৰিকাৰ যিটো সংগঠন হয় সেই সংগঠনে কৈছে যে বিশেষকৈ গৰুৰ নামত ধৰ্মৰ নামত আৰু আইন শৃংখলৰ নামত বহুত মানুহে অত্যাচাৰ হৈ আছে। এনে একেধৰণৰ চাই যদি আপোনালোকে এই সংগঠনে আপোনালোকে হয়তো চাব পাৰে। আমি আপোনালোকক এই 2026 চনৰ ৰিপৰ্টটো আমি স্ক্ৰীনত দি দিম, আপোনালোকে চাব পাৰে। এই সংগঠন USCIRF এই সংগঠনটো ডাইৰেক্টলি কৈ আছে যে অসমৰ যিজন মুখ্যমন্ত্ৰী হয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু যিজন এইজন চৰকাৰ এই হিমন্ত বিশ্ব চৰকাৰৰ দিনৰ পৰাই যে অসমত মুছলমান আৰু সংখ্যালঘু মানুহৰ ওপৰত অত্যাচাৰ হৈ আছে আৰু গৰুৰ নামত ৰাজনীতি আৰু যেনেকুৱা ধৰ্ম সংখ্যালঘুৰ নামত ৰাজনীতি এইবিলাক আমি পোৱা নাই বন্ধুসকল। এইটো 2026 চনৰ ৰিপৰ্ট USCIRFৰ ৰিপৰ্টত পোৱা হৈছে। এনে একেধৰণৰ এই আদিত্যনাথ চৰকাৰৰ দিনতো এইবিলাকে বহুত অভিযোগ আহিছে। এতিয়া আপোনালোকে হয়তো ক'ব পাৰে যে USCIRF কি কৈছে। চাওক আজি আমি কি কৈছে যে আমাৰ ভাৰতবৰ্ষত বহুত দল আছে আৰু এই বহুত দলৰ ভিতৰত এটা RSS দল আৰু এটা হিন্দুবাদিত্ব দল বজৰংবলী দল আৰু এইবিলাক দলক আমেৰিকাৰ যিটো ৰিপৰ্ট দিছে আমেৰিকাৰ USCIRF এই ৰিপৰ্টত এইবিলাক দল বেন কৰি দিবলৈ কৈছে। কিন্তু আজি আপোনালোকৰ ওচৰত মোৰ কোনো একো প্ৰশ্ন নাই, কিন্তু আজি প্ৰশ্নটো হ'ল যে সঁচাকৈ ভাৰতবৰ্ষত মুছলমান আৰু সংখ্যালঘু মানুহে অত্যাচাৰ হৈ আছে নেকি? তো অত্যাচাৰ হৈ আছে নেকি? যদি আপোনালোকে কমেণ্টত কৈ দিব যে অত্যাচাৰ হৈ আছে নেকি, বা আপোনালোকে ক'ব পাৰে কমেণ্টত কৈ দিব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। তো বন্ধুসকল এইখিনি আছিল ভিডিঅ'টো। তো আপোনালোকৰ যদি ভাল লাগে বন্ধুসকল ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট